আপুনি বহু সময় ধৰি মোবাইল চাই নেকি? যদি চাই, আপোনাৰ বাবে আছে এটা ভয়ংকৰ খবৰ। আপুনি যদি বহু সময় ধৰি মোবাইল ব্যৱহাৰ কৰে, সাৱধান হওক আপুনি, জানি লওক বহু কথা। বেছিকৈ মোবাইল ব্যৱহাৰ কৰিলে কি হ'ব পাৰে আপোনাৰ? মোবাইলে এতিয়া সকলো, মোবাইল নোহোৱাকৈ যেন কোনেও অলপ সময়ো অতিবাহিত কৰিব নোৱাৰে। মোবাইলৰ ইতিবাচক আৰু নেতিবাচক বহুতো গুণ আছে। অত্যাধিক মোবাইল ব্যৱহাৰে আপোনাক অসুস্থ কৰি তুলিব পাৰে। মোবাইল চোৱাটো এটা নিচা। এই নিচাৰ বাবেই মানসিক চাপ দীৰ্ঘদিনীয়া চাপলৈ পৰিণত হয়, যি চাপে আপোনাক বিভিন্ন সমস্যাত পেলাব পাৰে। আপুনি যিমান পাৰে মোবাইলৰ পৰা আঁতৰি থাকক। প্ৰয়োজনতহে মোবাইলটো ব্যৱহাৰ কৰক, নহ'লে ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ। নিউজ ডেস্ক ৰিপৰ্ট, DS News 24x7।